Welcome back. I am just a teacher. আজিৰ ভিডিও ক্লাছত আমি শিকিম নো আৰু নটৰ ব্যৱহাৰ। বহুত মানুহে ভুল কৰে নো আৰু নট ক'ত ব্যৱহাৰ কৰিব লাগে, কেনেকৈ কৰিলে শুদ্ধ হ'ব, কি কৰিলে ভুল হ'ব এই বিষয়ে বহুতেই নাজানে। সো আজিৰ ভিডিও ক্লাছত আমি শিকিম নো আৰু নটৰ বিষয়। এই দুটাৰ ব্যৱহাৰ আমি বিশেষ দৰকাৰকৈ জানিব লাগে। আমি আজি শিকিম সাপোজ নো ভাৰ্সেস নট, অৰ্থাৎ নো আৰু নটৰ মাজত যুদ্ধ কৰিম, আজি তুলনা কৰিম। নো আৰু নটক আজি আমি তুলনা কৰি চাম। সো লেটস স্টাৰ্ট দ্য ক্লাছ। 1 নম্বৰ কনসেপ্ট চাওক, মই অলৰেডি লিখি ৰাখিছোঁ যে নো কেতিয়া বহিব, নট এ বা নট এনৰ সলনি ব্যৱহাৰ হ'ব, নট এ বা নট এনৰ সলনি নো ব্যৱহাৰ হ'ব, নট এনিৰ সলনি নো ব্যৱহাৰ হ'ব। যেনে এক্সাম্পল, মই কৈছোঁ আই ডু নট হেভ এ পেন, আই ডু নট হেভ এ পেন। ইয়াত কি কৈছে, নট এ আছে ন, নট এ। চ' সূত্ৰমতে নট এ সলনি আমি নো ব্যৱহাৰ কৰোঁ। চ' আমি ইয়াত লিখিম আই হেভ নো পেন। ঠিক আছে, বুজিছেনে কথাটো, যে নট এ নট এন ইয়াৰ সলনি আমি নো ব্যৱহাৰ কৰোঁ। চ' আমি আই ডু নট হেভ এ পেন আমি লিখিলোঁ আই হেভ নো পেন, আই হেভ নো পেন। ঠিক আছে, দ্বিতীয়তে চাওক, চি ডাজ নট হেভ এন আমব্ৰেলা, চি ডাজ নট হেভ এন আমব্ৰেলা, নট এন আছেনে। চ' নট এনৰ সলনি আমি কি ব্যৱহাৰ কৰিম, চি হেজ নো আমব্ৰেলা, চি হেজ নো আমব্ৰেলা। হয়, তাৰপাছত চাওক, ৰাম ডাজ নট হেভ এনি বুক, ৰাম ডাজ নট হেভ এনি বুক, নট এনি। হয়, নট এনি, নট এনিৰ সলনি আমি নো ব্যৱহাৰ কৰিম। চ' লিখিছোঁ সুধীৰ হেজ নো বুক, সুধীৰ নহয়, চৰি ৰাম এণ্ড সুধীৰ হৈ গ'ল ন, এতিয়া ৰাম আছিলে, চৰি লিখোঁতে মিষ্টেক হৈছে। ৰাম ডাজ নট হেভ এনি বুক আমি লিখিম ৰাম হেজ নো বুক। কাৰণ আমি এটা প্ৰথম কনচেপ্ট পালোঁ যে নো কেতিয়া বহিব, নট এ বা নট এনৰ সলনি নো বহিব লাগিব, নট এনিৰ সলনি নো বহাব পাৰি। ঠিক আছে, এইটো এটা তুলনা হ'ল, এইটো এটা পাৰ্থক্য হ'ল। তাৰপাছত 2 নম্বৰ কনচেপ্টে কি কয়, 2 নম্বৰ কনচেপ্টে ক'ব নো প্লাছ আনকাউণ্টেবল নাউন, আনকাউণ্টেবল নাউন অৰ্থাৎ নিগেটিভ চেণ্টেন্স হ'ব লাগিব, আৰু নো প্লাছ আনকাউণ্টেবল নাউন। আনকাউণ্টেবল মিনছ গণনা কৰিব নোৱাৰি, হিচাপ কৰিব নোৱাৰি, আৰু নিগেটিভ চেণ্টেন্স হ'ব লাগিব। এতিয়া আই হেভ নো মানি, মানি হৈ গ'ল নাউন, আনকাউণ্টেবল নাউন, চৰি মানি হৈ গ'ল নাউন। চ' আমি লিখিম নো, মানি কাউণ্টেবল, যিমান মানিয়ে নহওক আমি হিচাপ কৰিব পাৰিম, বাট মানি হৈ গ'ল কি নাউন, নাউনৰ আগত কি বহে, এডজেক্টিভ। চ' আমি নোটোক কি বহাম, এডজেক্টিভ হিচাপে বহাম। এইটো এটা পালোঁ। আনহাতে নো প্লাছ আনকাউণ্টেবল নাউন, আনকাউণ্টেবল নাউনৰ আগত আমি নো ব্যৱহাৰ কৰিব পাৰিম, আৰু নাউনৰ আগত আমি এডজেক্টিভ ৰূপে নো ব্যৱহাৰ কৰিব পাৰিম। আই হেভ নো মানি, নোটো হৈ গ'ল এডজেক্টিভ হিচাপে। নো ৱৰ্ডছ কেন ডেছক্ৰাইব হাৰ বিউটি, নো ৱৰ্ডছ কেন ডেছক্ৰাইব হাৰ বিউটি, ৱৰ্ড হৈ গ'ল নাউন। ঠিক আছে, ইয়াত আমি নো ব্যৱহাৰ কৰিছোঁ এডজেক্টিভ হিচাপে। ৱৰ্ড হৈ গ'ল আনকাউণ্টেবল নাউন, আমি নো ব্যৱহাৰ কৰিছোঁ আনকাউণ্টেবল নাউনৰ আগত, অৰ্থাৎ ৱৰ্ডছৰ আগত। ঠিক আছে, দেয়াৰ ইজ নো ইনফৰমেশ্যন এবাউট চিতা, দেয়াৰ ইজ নো ইনফৰমেশ্যন এবাউট চিতা। ইয়াতে কি হ'ল, ইনফৰমেশ্যন হৈ গ'ল নাউন, আনকাউণ্টেবল নাউন। চ' আমি নো ব্যৱহাৰ কৰিম এডজেক্টিভ হিচাপে, অৰ্থাৎ নো ব্যৱহাৰ আমি কৰিব পাৰোঁ এজ এন এডজেক্টিভ, এডজেক্টিভ হিচাপে আমি নো ব্যৱহাৰ কৰিব পাৰোঁ নাউনৰ আগত, স্পেচিয়েলি আনকাউণ্টেবল নাউনৰ আগত, যেতিয়া বাক্যটোৱে নিগেটিভ চেণ্টেন্স কয়। অৰ্থাৎ আই হেভ নো মানি, মোৰ টকা নাই, মোৰ কোনো টকা নাই। নো ৱৰ্ডছ কেন ডেছক্ৰাইব হাৰ বিউটি, তাইৰ সৌন্দৰ্য বৰ্ণনা কৰিবলৈ ভাষা নাই। দেয়াৰ ইজ নো ইনফৰমেশ্যন এবাউট চিতা, চিতাৰ বিষয়ে কোনো তথ্য নাই। এইবিলাক বাক্যত নিগেটিভ চেন্সৰ বাক্য আমি এনেকৈ কৰিব লাগিব। ঠিক আছে, 3 নম্বৰ কনচেপ্ট চাওঁ,
নো প্লাছ কম্পেৰেটিভ ডিগ্ৰী, নো প্লাছ কম্পেৰেটিভ ডিগ্ৰী। এতিয়া আমি জানিব লাগিব কম্পেৰেটিভ ডিগ্ৰী কি। কম্পেৰেটিভ ডিগ্ৰী মানে হ'ল তুলনা কৰে, কম্পেয়াৰ কৰে, তুলনা কৰে। কিন্তু কেনেকুৱা ক্ষেত্ৰত? যদি নিগেটিভ চেঞ্চ হয়। নো থাকিব কেতিয়া? কম্পেৰেটিভ ডিগ্ৰীৰ আগত। কম্পেৰেটিভ ডিগ্ৰীৰ আগত আমি নো ব্যৱহাৰ কৰিম। অৰ্থাৎ মই বুজাই দিছোঁ, দেয়াৰ ইজ নো প্ৰেটিয়াৰ গাৰ্ল ইন দি ক্লাছ দেন দীপা। দেয়াৰ ইজ নো প্ৰেটিয়াৰ গাৰ্ল ইন দ্য ক্লাছ দেন দীপা। দীপাৰ সলনি, দীপাৰ বাহিৰে ক্লাছত আৰু ভাল ছোৱালী, প্ৰীতি ছোৱালী নাই। অৰ্থাৎ দীপাৰ বাহিৰে বেলেগ আৰু ভাল দেখা ছোৱালী ক্লাছত নাই। অৰ্থাৎ নিগেটিভ চেঞ্চ। চ' আমি নো ব্যৱহাৰ কৰিছোঁ। প্ৰীটিয়াৰ, প্ৰীটিয়াৰ, প্ৰীটেষ্ট। চ' আমি কম্পেৰেটিভ ডিগ্ৰীৰ আগত নো ব্যৱহাৰ কৰিছোঁ। কম্পেৰেটিভ ডিগ্ৰী কি? বিগ, বিগাৰ, বিগেষ্ট। চ' বিগাৰ হ'ব কম্পেৰেটিভ ডিগ্ৰী। গুড, বেটাৰ, বেষ্ট। বেটাৰ হ'ব কম্পেৰেটিভ ডিগ্ৰী আৰু তাৰ আগত আমি নো ব্যৱহাৰ কৰিম। ঠিক আছে? আমাৰ ডিগ্ৰী আছিলে তোমাৰ 3 প্ৰকাৰৰ: পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী, ছুপাৰলেটিভ ডিগ্ৰী। সেই কম্পেৰেটিভ ডিগ্ৰী, তুলনাত্মক ডিগ্ৰীৰ লগত আমি তাৰ আগত নো ব্যৱহাৰ কৰিম। ঠিক আছে? তাৰপাছত ইউ উইল ফাইণ্ড নো বেটাৰ ছিংগাৰ, ইউ উইল ফাইণ্ড নো বেটাৰ ছিংগাৰ ইন দিছ টাউন দেন মীৰা। অৰ্থাৎ মীৰাৰ বাহিৰে এই টাউনত ভাল বেলেগ ছিংগাৰ বিচাৰি নোপোৱা। মীৰাৰ বাহিৰে এই টাউনত ভাল বেলেগ ছোৱালী বিচাৰি, ছিংগাৰ বিচাৰি নোপোৱা, গায়ক বিচাৰি নোপোৱা। অৰ্থাৎ বেটাৰ। চ' আমি ব্যৱহাৰ কৰিছোঁ আগত নো। অৰ্থাৎ কম্পেৰেটিভ ডিগ্ৰীৰ আগত আমি নো ব্যৱহাৰ কৰিম। তাৰপাছত চাওঁ কনচেপ্ট নম্বৰ 4, নো প্লাছ জেৰেণ্ট। নো প্লাছ জেৰেণ্ট অৰ্থাৎ জেৰেণ্ট ইজ নিষেধ। কিবা এটা কথা নিষেধ কৰা আছে। যেনে আমি পাওঁ নো পাৰ্কিং, অৰ্থাৎ পাৰ্ক কৰিব নোৱাৰিবি, পাৰ্কিং কৰিব নোৱাৰিবি। নট পাৰ্কিং আমি নাপাওঁ। যদি আমি ইয়াত দিওঁ নট পাৰ্কিং, ভুল হৈ যাব। নো স্মকিং অৰ্থাৎ চিগাৰেট কৰা, ধূমপান কৰা মানা আছে, ধূমপান কৰা মানা আছে। আমি লিখোঁ নো স্মকিং। অৰ্থাৎ জেৰেণ্ট নিষেধ, পাৰ্কিং এলাও নাই, স্মকিং এলাও নাই, নিষেধ কৰা আছে। নো ড্ৰিংকিং, পি খোৱা মানা আছে, অৰ্থাৎ মদ্যপান কৰা মানা আছে। এইবিলাকত জেৰেণ্ডৰ আগত আমি নো ব্যৱহাৰ কৰিম। ইয়াত যদি আমি নট ব্যৱহাৰ কৰোঁ সেইটো ভুল হৈ যাব। নট দিলে ভুল। আমি নো পাৰ্কিং, পাৰ্কিং নহ'ব। নো স্মকিং, ধূমপান কৰা নহ'ব। নো ড্ৰিংকিং, ড্ৰিংকিং কৰা মানা আছে। এনেদৰে আমি নো জেৰেণ্ডৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপাছত 5 নম্বৰ কনচেপ্টত কৈছে কুৱেশ্যন আনচাৰ দিবৰ বাবে নো বহে। কুৱেশ্যন আনচাৰ দিবৰ বাবে নো বহে। কেনেকৈ? আৰ ইউ ৰেডি? কুৱেশ্যন কৰিছে আৰ ইউ ৰেডি? আমি কি কওঁ? নো আই এম নট। নো আই এম নট। অৰ্থাৎ নো ব্যৱহাৰ কৰিছোঁ কুৱেশ্যন আনচাৰ দিবৰ বাবে। আৰ ইউ ৰেডি? তুমি সাজুনে? নো আই এম নট। নাই, মই সাজু হোৱা নাই। ইজ ইট মনডে টুডে? ইজ ইট মনডে টুডে? আজি সোমবাৰ নেকি? নো ইট ইজ নট। নো ইট ইজ নট। অৰ্থাৎ নহয়, আজি সোমবাৰ নহয়। এনেদৰে কুৱেশ্যন আনচাৰ দিবৰ বাবে আমি নো ব্যৱহাৰ কৰোঁ। ইয়াত আমি নট ব্যৱহাৰ কৰিলে ভুল হৈ যাব। অৰ্থাৎ নো য'ত বহে আমি কিছুমানে তাত নট বহাই কনচেপ্টৰ ৰুলৰ ভংগ কৰোঁ আৰু সেই ফলত আমাৰ বহু ভুল হয়। ঠিক আছে? আই হেভ নট মানি নহয়। বহুতে লিখা দেখা পাওঁ, এই কনচেপ্টত পাইছিলোঁ আই হেভ নট মানি। নহয়, আই হেভ নো মানি। নট মানি দিলে ভুল হৈ যাব। কাৰণ মানি নাউনৰ আগত এডজেক্টিভ ৰূপে নো বহিব, নট নবহিব। নটটো এটা এডভাৰ্ব হয়। এডভাৰ্বৰ আগত সদায় ভাৰ্ব বহিব। ইয়াততো ভাৰ্ব নাই, এইটো হ'ল মেইন ভাৰ্ব। অৰ্থাৎ এডভাৰ্ব বহিব লগা হ'লে আমি আগত ভাৰ্ব বহাব লাগিব, অক্সিলেৰী ভাৰ্ব, হেল্পিং ভাৰ্ব বহাব লাগিব। কিন্তু আই হেভ নো মানি, হেভটো আমি ইয়াত মেইন ভাৰ্ব পাইছোঁ। চ' আমি নট মানি দিলে ভুল হ'ব। নট ৱৰ্ডছ, ভুল হ'ব। দেয়াৰ ইজ নট ইনফৰ্মেশ্যন, অৰ্থাৎ এনেকৈ দিলে আমি ভুল হ'ব। এতিয়া আমি শিকিম নটৰ বিষয়ে। নোৰ বিষয়ে আমি 5টা কনচেপ্ট পালোঁ। এই 5টা কনচেপ্টৰ ভিত্তিত আমি ধুনীয়াকৈ নোৰ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি পঢ়িম নটৰ ব্যৱহাৰ, কাৰণ আমি যুঁজ কৰি আছিলোঁ নো ভাৰ্চেছ নট। আমি এতিয়া নটৰ কনচেপ্ট পঢ়িম। চাওক, নট কেতিয়া বহিব?
যে নটটো এটা এডভাৰ্ব হয় নটটো এটা এডভাৰ্ব অৰ্থাৎ ই ভাৰ্বক মডিফাই কৰিব লাগিব অৰ্থাৎ ভাৰ্বৰ পাছত আহিব লাগিব অৰ্থাৎ কোনো এটা অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব অক্সিলাৰী ভাৰ্ব এ ভি নাইবা এইচ ভিৰ পিছত নট আহিব কাৰণ নটটো হ'ল এডভাৰ্ব ই আহিব ভাৰ্বক মডিফাই কৰিবলৈ অৰ্থাৎ নিগেটিভ চেঞ্চ দিবলৈ হি ইজ নট গুড হি ইজ নট গুড ইউ আৰ নট ৰাম নট অক্সিলাৰী ভাৰ্বৰ পিছত she does not like you she does not like you auxiliary verb helping ভাৰ্বৰ পিছত অৰ্থাৎ এডভাৰ্ব ৰূপত নট বহিছে ভাৰ্বৰ পিছত auxiliary verb বা helping ভাৰ্বৰ পিছত সো আমি গম পালো এডভাৰ্ব যিহেতু নটটো যিহেতু এডভাৰ্ব সো তাৰ আগত আমি auxiliary ভাৰ্বৰ পাছত নিগেটিভ কৰিবলৈ আমি নট ব্যৱহাৰ কৰিম তাৰ পাছত নটৰ প্ৰয়োগ ইনফিনিটৰ আগত কৰা হয় ইনফিনিটৰ আগত এতিয়া নটৰ প্ৰয়োগ ইনফিনিটৰ আগত কৰা হয় এইটো আমি শিকিলো ইনফিনিট কি বস্তু ইনফিনিট মানে হ'ল টু প্লাস ভাৰ্ব অৰ্থাৎ টু প্লাস ভাৰ্ব টু গো টু ইট টু ডান্স টু গো টু ৱে এইবিলাক অৰ্থাৎ টু প্লাস ভাৰ্ব যেনে she asked me not to go there she asked me not to go there অৰ্থাৎ টু গো টু প্লাস ভাৰ্ব 1 টু ফাইল টু প্লাস ভাৰ্ব 1 তাৰ আগত আমি নট বহাইছো আনহাতে এইটো এটা ইনডাইৰেক্ট স্পিচ হ'ব she asked me not to go there আমি ডাইৰেক্ট স্পিচ ইনডাইৰেক্ট স্পিচ নেৰেশ্যনৰ ক্ষেত্ৰত পাইছো এইটো আমি ইনডাইৰেক্ট স্পিচ ক'ব লাগিব ইনডাইৰেক্ট স্পিচ হয় যোনে নেৰেশ্যনৰ সামান্য জ্ঞান আছে এইটো আমি বুজি পাম যে she asked me not to go there she said to me go there ইম্পেৰেটিভক আমি যদি ইণ্টাৰোগেটিভ কৰোঁ ইম্পেৰেটিভক যদি আমি ইনফিনিট কৰোঁ তেতিয়া আমি she asked me not to go there ব্যৱহাৰ কৰিম I requested him not to file a suit against me I requested him not to file a suit against me আমি বহাইছো not to অৰ্থাৎ এনেদৰে ইম্পেৰেটিভ সেন্টেন্সক ইনডাইৰেক্ট স্পিচত আমি not ব্যৱহাৰ কৰোঁ ইম্পেৰেটিভ সেন্টেন্স বাট আমি কৰিছো ইনডাইৰেক্ট স্পিচ সো আমি নটৰ ব্যৱহাৰ কৰিছো আৰু ইনফিনিট মানে টু প্লাস ভাৰ্ব 1 টু প্লাস ভাৰ্ব 1 টু গো টু ফাইল টু ইট টু ৱৰ্ক এইবিলাক ঠিক আছে আজিৰ আমাৰ ভিডিঅ' ক্লাছৰ পৰা নো এণ্ড নট বা নট ভাৰ্চেছ নো ভাৰ্চেছ নটৰ বিষয়ে আলোচনা কৰিলোঁ নেক্সট ভিডিঅ' ক্লাছত আকৌ লগ পাম টিল দেন ষ্টে হোম ষ্টে ছেফ